গুলজার হোসেন শেষ, জিয়াবুর রহমান আব্দুল বাজিদ দুজন শেষ। হেল্ল' বন্ধুসকল, মই আমাৰ বাচ্চা আৰু মোৰ সৈতে আছে বি চ্যালেঞ্জাৰ টিম। আৰু আজি আমি এটা গেম লৈ আহিছো, বুকাৰ মাজতে হ'ব কুকুৰা যুঁজ। বুকাৰ মাজত হ'ব কুকুৰা যুঁজ। কেতিয়াও আপোনালোকে দেখা নাই যে বুকাৰ মাজত কুকুৰা যুঁজ হৈছে। কিমান ফানি হ'ব আপোনালোকে চাব পাৰিব। চ' গেমৰ ৰুলটো হ'ল দুটা ৰাউণ্ডৰ ভিতৰত যোনে বিজয়ী হ'ব পাৰিব সি আচল বিজয়ী হ'ব। যোনে দুটা ৰাউণ্ডত লাষ্টলৈকে থাকিব পাৰিব। এটা ৰাউণ্ডত থাকিলেই নহ'ব, চবেই একেলগে খেল হ'ব। চ' চাই থাকক আজি বিজয়ী কোন হয় আৰু বিজয়ীৰ বাবে আছে এটা ধুনীয়া উপহাৰ। চ' গাইজ, কুকুৰা যুঁজত ভৰি কেনেকৈ ধৰিব লাগে ধৰি দিয়া। চবেই হাতেৰে ভৰিত ধৰিব লাগিব আৰু এটা হাত বুকুত ৰাখিব লাগিব, কান্ধত ৰাখিব লাগিব। চবেই ৰেডি? ভৰিৰ পৰা হাত এৰি দিলে কিন্তু আগতেই কেঞ্চেল হৈ যাবা আৰু পৰি গ'লে এজন এজনকৈ কেঞ্চেল। ষ্টাৰ্ট। আমজদ আলী কেঞ্চেল হৈ গ'ল, আমজদ আলী কেঞ্চেল হৈ গ'ল, জিয়াবুর রহমান কেঞ্চেল। এইটো ফার্স্ট রাউন্ড চলি আছে আৰু রাউন্ড আছে। জিয়াবুর রহমান কেঞ্চেল, আব্দুল বাজিদ কেঞ্চেল, আব্দুল বাজিদ, গুলজার হোসেন কেঞ্চেল, গুলজার হোসেন কেঞ্চেল, তেওঁলোক দুজন আছে। আনারুল কেঞ্চেল, কেঞ্চেল। ফার্স্ট রাউন্ডত ৰেকিব হৈছে উইনাৰ। ৰেকিব ৰৈ গ'ল ফার্স্ট রাউন্ডত। এতিয়া হ'ব সেকেন্ড রাউন্ড। চাও কোনে বিজয়ী হয় সেকেন্ড রাউন্ডত। স্টার্ট। সবার আগতে পড়ি গেল আব্দুল বাজিদ। আমজদ আলী কেঞ্চেল, আমজদ আলী, রেকিব দুইজনে কেঞ্চেল, গুলজার হোসেন কেঞ্চেল। এতিয়া আছে আনারুল আৰু জিয়াবুর রহমান। আনারুল কেঞ্চেল, আনারুল কেঞ্চেল। মজা লাগি গ'ল। এতিয়া জিয়াবুর রহমান আছে। এতিয়া আছে ৰেকিব আৰু জিয়াবুৰ। ৰেকিব আৰু জিয়াবুৰ উইনাৰৰ লিষ্টত আছে। তেওঁলোকে এটা এটা ৰাউণ্ড বিজয়ী হৈছে। যদি এতিয়া তেওঁলোকৰ ভিতৰত, তেওঁলোক দুজনৰ ভিতৰত এজনেও যদি এটা ৰাউণ্ড উইন হ'ব পাৰে এইবাৰ ৰাউণ্ডটো, তেনেহ'লে খেল শেষ হৈ যাব। আৰু যদি আপোনালোকৰ ভিতৰত বেলেগ কোনোবাই উইনাৰ হ'ব পাৰে তেনেহ'লে আৰু এটা খেল হ'ব। চাওঁ এতিয়া এই খেলটো এতিয়া শেষ হ'ব নে আৰু এটা খেল হ'ব। এতিয়া হৈ আছে থাৰ্ড ৰাউণ্ড। আব্দুল বাজিদ আপোনাৰ হেৰি হোৱা নাই, ৰেডি হোৱা নাই। আনাৰুল ৰেডি হোৱা নাই। ষ্টাৰ্ট। ষ্টাৰ্ট হৈ গৈছে। গুলজার হোসেন শেষ, জিয়াবুর রহমান আব্দুল বাজিদ দুজন শেষ, রেকিব শেষ, আনারুল গ'ল, আমজদ আলী লাষ্টত পৰিছে। এতিয়া আমজদ আলী আছে, আৰু এটা ৰাউণ্ড হ'ব লাগিব। ৰেকিব, আমজদ আৰু জিয়াবুৰ তিনিজন উইনাৰ হৈ আছে। তেওঁলোকৰ ভিতৰত যদি এজনে আৰু এবাৰ উইনাৰ হ'ব পাৰে তেনেহ'লে আৰু খেল নহয়। সবাই ৰেডি? স্টার্ট। গোল, রেকিব গোল, গুলজার হোসেন আৰু আব্দুল বাজিদ গোল, দুজন ৰৈ গৈছে। আনারুল গোল, জিয়াবুর হোসেন, আমজদ আলী ৰৈ গৈছিল। জিয়াবুর গোল, আমজদ আলী, আমজদ আলী, আমজদ আলী উইনার হৈ গ'ল। আমজদ আলী এক খেল এটা দিয়ে দুটা ৰাউণ্ড উইনাৰ হৈছে, সেইকাৰণে আমজদ আলী ডাইৰেক্ট উইনাৰ হৈ গ'ল। আজিৰ খেলৰ উইনাৰ হৈছে আমজদ আলী। আমজদ আলীৰ বাবে আছে এটা ধুনীয়া প্ৰাইজ। প্ৰাইজটো হ'ল চবেই নদীত পেলাই দিয়া। So guys, আজিৰ প্ৰাইজটো কেনেকুৱা লাগিছে? মাজে মাজে এনেকুৱা প্ৰাইজো দিব লাগিব। বাৰে বাৰে টকা দিলে মাজে মাজে এনেকুৱা প্ৰাইজ নিদিলে চবেই কিন্তু এক্সপেক্ট কৰে যে টকা আহিব বা কিবা এটা উপহাৰ আহিব। সেইকাৰণে এনেকুৱা উপহাৰ দিয়া হৈছে আজি।